চাৰিওফালে বিয়াৰ বতৰ চলি আছে আৰু ইয়াৰ মাজতে কেইটামান চৰকাৰী চাকৰি কৰা ডমৰা আহিব আৰু আমাৰ নিচিনা নিবনুৱাবোৰৰ ধুনীয়া ধুনীয়া গাৰ্লফ্ৰেণ্ডবোৰ কাঢ়ি লৈ গুচি যাব। কিছুমানে কবিতা লিখি ভাল পায়, কিছুমানে ছবি আঁকি ভাল পায়, কিছুমানে গান গাই ভাল পায়, কিছুমানে ডান্স মাৰি ভাল পায়, আৰু মই ছোৱালী পতাই ভাল পাওঁ। আৰে এটিটিউড থকা ছোৱালীবোৰক কৈছো, ইতিহাসত সাক্ষী আছে যে লৰাই কেতিয়াও টকাৰ কাৰণে বুঢ়ী এজনীক বিয়া পতা নাই। তহঁত ছোৱালীবোৰ এটিটিউড থকাবোৰক কৈছো, তহঁত ছোৱালীবোৰ টকাৰ কাৰণে বুঢ়া এটালৈ বিয়া হৈ যাও। তোমাৰ যাৰ লগত মন তাৰ লগতে চেনি খোৱা, মোৰনো কি, ময়ো খাম। আমাৰ হোৱাটছআপটো অতি ৰঙা নীলা ষ্টেটাছেৰে ভৰা, কাৰোবাৰ যদি প্ৰেমৰ লীলা, কাৰোবাৰ আকৌ দুখেৰে ভৰা, ঘণ্টা জুৰি বহি থাকিলেও মেছেজ এটাও নাহে। তাৰে দুটামান লোকেল ইউটিউবাৰ আছে লিংক শ্বেয়াৰ কৰি থাকে, দুটামান আকৌ নিব্বা নিব্বি আছে যিহে প্ৰেম কৰে বাবুজানৰ লগত কাজিয়া কৰি ষ্টেটাছ ফালি থাকে।